আজি শিৱসাগৰত আমাৰ দ্বিতীয়টো দিন। কালি আহিলোঁ শিৱসাগৰলৈ, মানে ইয়াতে কিবা শিৱৰাত্ৰি উপলক্ষে মেলা হৈ আছিলে, সেয়া চালোঁ। আৰু আজি আহিছোঁ ৰংঘৰলৈ। এয়া ৰংঘৰৰ পৰিৱেশ। এই ৰংঘৰৰ ভিতৰত আমি সোমাই আহিছোঁ, দেখাই আছোঁ ব'ল। এয়া আমি সোমাই গৈ আছোঁ ভিতৰলৈকে। আহকচোন চাওঁ ভিতৰত কি কি আছে। এয়া ৰংঘৰৰ ভিতৰৰ ভাগ। আমি চালোঁ আজি ৰংঘৰ, আপোনালোকেও আহি চাব, ধুনীয়া এটা পৰিৱেশ। ৰংঘৰ শিৱসাগৰ টাউনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে আছে আৰু আহোমৰ ৰজা প্ৰমোদ সিংহই এই ঘৰটো বনাইছিলে। বিশেষকৈ এই ঘৰটো খেল ধেমালিৰ বাবে ব্যৱহাৰ কৰা হয়। এয়া আমি ৰংঘৰ চাই ওলালোঁ। এতিয়া যাম তলাতল ঘৰ চাবলৈ। তলাতল ঘৰ চাম, আপোনালোককো দেখাম। ধুনীয়া পৰিৱেশ, বহুত মানুহ হৈছে। এয়া চাওক, এই ওপৰত মানুহ। আপোনালোকে যোনে যোনে চোৱা নাই চাব আহিব, ধুনীয়া পৰিৱেশ। শিৱসাগৰৰ এয়া ধুনীয়া পৰিৱেশ। এয়া আমি তলাতল ঘৰত সোমালোঁ। এয়া টিকট লৈ লৈছোঁ 25 টকাকৈ। টিকট 25 টকাকৈ। এতিয়া আমি সোমাই আহি আছোঁ। চাই থাকক আপোনালোকেও। এয়া চাওক ইটাবোৰ, এইবিলাক পুৰণা দিনৰ ইটা, ৰজাৰ দিনৰ। হয় নাই, ৰজাৰ দিনৰ। এয়া আহোম ৰজাৰ দিনৰ এইবিলাক। ধুনীয়া ভিউ পইণ্ট, তলাতল ঘৰৰ পৰিৱেশ। তলাতল ঘৰৰ ভিতৰত সোমাইছোঁ। এয়া চাওক, এয়া চাওক তলাতল ঘৰৰ ভিতৰত সোমাই গৈছোঁ। অলবাৰে ভয় খুৱাই থাকিবি, লোকৰ পিছত কথা কৈ থাকিবি। হ'ব দে, ভিডিঅ' নকৰোঁ। অ' ৰচোন, এক ছেকেণ্ড ৰ। কোন আছে? তলাতল ঘৰৰ চেপে চেপে সোমাই পৰিছোঁ। ভয়ো লাগিছে, ইমানবোৰ দৰ্জা। কোনফালে যাওঁ কি কৰোঁ, তথাপিও সাহস কৰি কৰি সোমাই আহি আছোঁ। এয়া চাওক, সেইকেইজনী আগত গৈ আছে। আপোনালোকে আহিব তলাতল ঘৰ চাব। ৰজা মহাৰজাৰ দিনৰ এয়া তলাতল ঘৰ। এয়া ভোক লাগিছে কাৰণে খাই লওঁ, ঘুগুনি আৰু কণী আৰু চাহ খালোঁ। সেইটো বাৰু আপোনালোকক নেদেখালোঁ। এয়া ঘুগুনি আৰু কণী খাই লওঁ। মইতো গুচাই দে না, গুচাই দেচোন, বেয়া পাওঁ। খোৱাটো মেইন, গতিকে খাই আছোঁ আৰু। এয়া পূৰা বজাৰ কৰি ফুৰিছোঁ। এয়া পাতি বেগ আৰু কিবা কিবি লৈ লৈছোঁ ঘৰৰ কাৰণে। চাওক ইমান ধুনীয়াকৈ সজাই থৈ দিছে এইবোৰ চাওক ৰংঘৰ। চিমা তই কি কি ললি?
মই লৈছোঁ এয়া বেগ মাহঁতৰ কাৰণে কেনেকুৱা লাগিছে ভাল লাগিছে যদি কমেণ্ট কৰিব ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ থৈ দিছে ইয়াতে এই গাড়ীকেইখন চাওকচোন কিবা এটা ভাল লাগিছে হয়নে এইকেইখন গাড়ী কিন্তু আমাৰ ইফালে কেতিয়াও দেখা নাছিলোঁ এই শিৱসাগৰত এইকেইখন গাড়ী দেখি কিবা এটা ভাল লাগিছে এয়া যে ফটোত দেখিছে এয়া আমাৰ দূৰ সম্পৰ্কীয় মামা মামী শিৱসাগৰত এক ৰাতি আমি মামাহঁতৰ ঘৰতে আছিলোঁ যিহেতু ভিডিঅ' বনোৱা নহ'ল সেইবাবে ভাবিলোঁ ফটোকেইখনকে আপোনালোকক দেখাওঁ এয়া আমি শিৱসাগৰ ষ্টেচনত ৰৈ আছোঁ ঘৰৰ অভিমুখে যাত্ৰা ট্ৰেইনৰ কাৰণে এইকেইজনী চাওক দালি টোপোলা লৈ ৰৈ আছে এয়া ট্ৰেইন পালোঁ উঠি ল'লোঁ আৰু ট্ৰেইনত বাকী চাই থাকিব ভিডিঅ'টো এয়া আমি বোকাজানত ৰৈ আছোঁ মানে কোচিং আছে সেইকাৰণে ট্ৰেইনখন ৰখিছে বহুত টাইম ল'ব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলেহে মই নতুন এটা ভিডিঅ' বনোৱাৰ প্ৰয়াস পাম গতিকে মোক আগুৱাই নিব আৰু